তো নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলো ভালে চাগে? গুড মৰ্ণিং, একদম গুড মৰ্ণিং। মই শুই উঠিছোঁ, এতিয়া 9টামান বাজিছোঁ। ঘৰত গোটেই মানুহ বিচাৰি ফুৰিছোঁ, ঘৰত এটাও মানুহ নাই। আৰু কালি ভিডিঅ' এডিটিং কৰোঁতে অলপ দেৰি হৈ গ'ল, মই এতিয়া মুখ চুখ ধোৱাই নাই। আৰু ভিডিঅ'টো অকণমান পাছতে আপোনালোকে চাবলৈ পাব ইউটিউবত। মুখ চুখ ধোৱা নাই, মুখ চুখ ধুই চাহ তাহ খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। আৰু আজি বতৰটো দেখিছে নাই, খুব সুন্দৰ বতৰ হৈ আছে, ৰ'দ দি আছে। আৰু এই বতৰতে আজি ভাওনা আছে, মাছৈ গাঁও বুলি কয়। চ' ভাওনা চাবলৈ মই যাম, আমাৰ মাও যাব। এই হাঁহজনী বৰ চিঞৰ বাখৰ কৰি আছে। তো আমি আজি ভাওনা চাবলৈ যাম। মা, ভাতটো কিহে বনাইছো? কালি ভিডিঅ'টো দিলোঁ, চবকে চাবলৈ কৈ দে। কালি ভিডিঅ'টো চালা নাই? চালে নে নাই চোৱা আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপায়। দেউতা নাই, দেউতা গ'ল বজাৰলৈ, বজাৰৰ পৰা আহিব। মা, ডাইটি আছিলে, ডাইটি গ'লগে নেকি আজি? ৰাতিপুৱাই গ'লগে নেকি? চ' আমাৰ ঘৰত ডাইটি আছিলে, আপোনালোকে যোৱাটো ভিডিঅ' দেখিলে। ডাইটি এজন আছিলে, তেওঁ মানে বেছি দিন নাথাকে, যাৰ ঘৰতে যায় মানে কেইদিনমান থাকে। কিন্তু মানুহজন কামত খুব সুন্দৰ কাম, মানে খুব ধুনীয়া কাম কৰে। আমাৰ ঘৰত আহিলেও কাম চাম কৰি থাকে। এতিয়া নাই, গ'ল, আকৌ আহিব কেইদিনমান পাছতে। এতিয়া মই ভাতটো খাই লওঁ আৰু দেখুৱাই আছোঁ আপোনালোকক। আজি ভাতত আছে আলু পিটিকা, এইফালে দাইল। এতিয়া ভাতটো খাই লওঁ, যদি বেলেগ কিবা কাম আছে কৰিম। বেলেগ কাম মানে কি হ'ল, মোৰ এইটো চেনেলৰ কাৰণে, কৃষ্ণনাথ চেনেলৰ কাৰণে এটা ভিডিঅ' বনাবলৈ আছে। চ' পটাপট ভাতটো খাই লওঁ, ভাতটো খাই পিনে সেইটো চেনেলৰ কাৰণে ভিডিঅ' বনামগৈ। খোৱা বোৱা হৈ গ'ল। আজি মানে খোৱাটো ইমানেই ধুনীয়া লাগিছিলে। আৰু আমি মানে ৰাতিপুৱা ভাত খোৱা নাছিলোঁ, আৰু একেলগে দুপৰীয়া ভাত খালোঁ। কাৰণ আমাৰ ঘৰত ইমান ভাত পানী বনাই থকা মানুহ নাই। দুপৰীয়া ভাত খাওঁ আৰু ৰাতি মানে 2 টাইম হয়। আৰু ৰাতিপুৱা এনেই কিবা কিবি খাই দিওঁ, বা দেউতাই সিহঁতি কিবা কিবি খাই বজাৰলৈ যায়গৈ। বতা আজি নাযায় নি ভাওনা চাবলৈ? দেখা যাব। বন্ধুসকল, এই ভিডিঅ'টো আপলোড দিলোঁ, আপোনালোকে যদি নাই চোৱা এই ভিডিঅ'টো গৈ চাবগে, খুব ধুনীয়া হৈছে। আমাৰ ওচৰত বাগান আছে, তো বাগানত নগাঁও বাইদেউসকল আহিছিল চাবলৈ। চ' এই ভিডিঅ'টো খুব ধুনীয়া আছে, আপোনালোকে গৈ নিশ্চয় চাবগে দেই। এতিয়া যাওঁ, মোৰ ইউটিউব চেনেলত ভিডিঅ' বনাবলৈ আছে। মই যাব লাগিব এতিয়া ইপাৰৰ ঘৰটোলৈ, কাৰণ কেলৈ এই ঘৰটোত মই ভিডিঅ' বনাব নোৱাৰোঁ। এই ঘৰটোত ভিডিঅ' বনালে আপোনালোকে শুনিছে ন, টিপলৰ মাত, সেই কিবা কিবি মাত ওলাই থাকে। তো সেইকাৰণে অলপ প্ৰব্লেম হৈ যায়। আৰু এটা ঘৰ আছে, নতুন ঘৰ ইপাৰত আছে, মানে ৰুকাং এখন আছে, ৰুকাংখনৰ ইপাৰত আছে আমাৰ ঘৰটো। চ' তাত গৈ এতিয়া ভিডিঅ' বনাবগে লাগিব। মোৰ অহাটো অকণমান দেৰি হ'ব, যিহেতু মই ভিডিঅ' বনাম, এডিটিং কৰিম, তাতে আপলোড কৰি মেলি আহিম। চ' মাক সুধি যাওঁ, মায়ে ভাওনালৈ কেইটা বজাত যাব? মা, ভাওনালৈ কেইটা বজাত যাবি? তো 4টামান বজাত যাব মাহঁতি। দেউতা এতিয়াও বজাৰ পৰা অহাই নাই, এতিয়া 2:30মান বাজিলে। তো মই গৈ পিনে সোনকালে আহিবগৈ লাগিব। গাইজ, এতিয়া কুচুম কৈলাশলৈ ফোন কৰিছিলোঁ, হয় বন্ধুসকল? কুচুম দালৈ ফোন কৰিছিলোঁ। কুচুম দা মানে আহি আছে মনমনীয়া ভিডিঅ'টো। চ' ভিডিঅ'টোৰ বাবেহে কুচুম দালৈ ফোন এটা কৰিলোঁ, খবৰ খাতি ল'লোঁ যে ভিডিঅ'টো কেতিয়াকৈ দিলে চাব, আমি অপেক্ষা কৰি আছোঁ বুলি। যিহেতু মই কুচুম কৈলাশৰ বহুত ডাঙৰ ফ্ৰেণ্ড হয়, তো সেই খবৰ এটা ল'লোঁ। আজি আমাৰ মাহঁতি যোৱা কথা আছিলে ভাওনা চাবলৈ। এতিয়া মাহঁতি ওলাইছিলে, যাবলৈ নোৱাৰিলে, কাৰণ কেলৈ আমাৰ এজনী আইতা আছিলে, আইতা ঢুকালে। এতিয়া নাটগাঁৱৰ পৰা ফোন আহিছে মানে। ত' এতিয়া আমি তালৈ যাব লাগিব, আমাৰ লগো নহ'ব মানে। ত' আজি ভাওনা চাবলৈ যোৱাটো নহ'ব। চ' পেহী আৰু মায়ে ওলাই আছিলে, যাব লাগিব নাটগাঁও। আৰু যিহেতু আমাৰ নিজৰ হয়, ভাওনা চাবলৈ যাব নোৱাৰিম আজি। হয়তো মই যাব পাৰিম, মই নাতি হৈছোঁ, কিন্তু পায় নে নাপায় নাজানো। কিন্তু মায়ে নাযায়, দেউতাও যাব নোৱাৰিব। কিন্তু আজি বহুত আশা কৰি থৈছিলে যে ভাওনা চাবলৈ যাম বুলি। ত' এতিয়া মই যাব লাগিব, আমাৰ য'ত আইতা ঢুকালে, ত' তালৈ যাব লাগিব। কি কৰিব আৰু, উপায় নাই। ইমান এটা হৈ যাব বুলি ভবাই নাছিলোঁ। পেহী, পেহী, আপোনালোকে যাওক। মায়ে এতিয়া ক'ত যাব পাৰিব নেকি? ঘৰ হৈছে আকৌ, ঘৰ হ'লে কেনেকৈ যাব পাৰিব? আমাৰ পেহীহঁতি গুচি গৈছে, তো মায়ে নাযায়। এয়া কাপোৰ কানি একদম উলিয়াইছিলে, মানে পিন্ধিবলৈ ৰেডিয়ে হৈছিলে। আইতাহঁতৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। এয়া ধুনু ওলাইছে, মাইনাও ওলাইছে, লগত আমি এতিয়া যাবলৈ লৈছোঁ নাটগাঁও।
দেখিলে আমাৰ আইতা যিহেতু ঢুকালে আমাৰ তাত গৈ পেলাই খৰি চৰি দি মেলি আহিলোঁ এতিয়া ঘৰত গা পা ধুই পেলাই মাও বহি আছে আজি আমাৰ যিহেতু একদমেই লঘোণ মানে 3 দিন হ'ব লঘোণ চ' এনেকৈ বহি আছোঁ আৰু কোনোবাই যদি কিবা কিবি আনি খাম আৰু হা গৰম পানী নাখাওঁ চ' গৰম পানী আৰু এনেই কিবা হেৰি এটা খালোঁ এতিয়া তো এনেকৈ বহি আছোঁ এতিয়া যদি বহুত দিনে বেমাৰ হৈ আছিলে কিমান দিনমান বেমাৰ হৈছিলে মা 3 মাহ ন 3 মাহমান বেমাৰ হৈ আছিলে আমিও গৈছিলোঁ চাবলৈ মাহঁতেও গৈছিলে বাইহঁতেও চবেই গৈছিলে চাবলৈ কিন্তু এতিয়া কি কৰিব আৰু মানে কষ্ট পাই আছিলে গাইছ আমি মানে যোৱাকালি ভিডিঅ' ইমান এটা নবনালোঁ কাৰণ আমাৰ মানুহ ঢুকাই গৈছিলে ত' সেইকাৰণে ভিডিঅ'টো বনাব নোৱাৰিলোঁ আজি ভিডিঅ' পুনৰ বনাইছোঁ যোৱাকালি ভিডিঅ'টোৰ লগত মিক্স হৈ যাব আজিও লঘোণ থাকিব লাগিব এইফালে মা আছে মা কি খালি ৰাতিপুৱা কোনে দিলে ছয় মানুহে ঘৰে দিলে আৰু মই গৈছিলোঁ বাইহঁতৰ ঘৰত এনেকৈ কিবা কিবি খাই আহিলোঁ আৰু আহিছে আমাৰ ভাগিন ল'ৰাটো কি খবৰ ভালেই নামটো কি আছিলে যেন কাশ্যপ গগৈ আহিছে এতিয়া চাহ আৰু এগৰাকী আমাৰ ঘৰৰ ওচৰৰ মানুহ এগৰাকী আহিছিলে তো চাহ তাহ দি থৈ গৈছে তো চাহ তাহ খাই লওঁ